আমাৰ এই পৃথিৱীখনত বিভিন্ন ধৰণৰ গছ-গছনি পোৱা যায় আৰু তাৰ মাজৰে কিছুমান গছ বিচিত্ৰ প্ৰজাতিৰ। আজি এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক দেখুৱাম সেই বিচিত্ৰ প্ৰজাতিৰ গছবিলাক। আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু যদি ভিডিঅ'টো ভাল পায় নিশ্চয় লাইক এটা কৰি দিব। তেনেহ'লে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1 বাওবাবছ ট্ৰিজ মেডাগাস্কাৰ। মেডাগাস্কাৰ আফ্ৰিকাৰ এখন ঠাই। এই বাওবাবছ গছ বহুত মজবুত আৰু ডাঙৰ। 30 মিটাৰ ওখ আৰু 11 মিটাৰ বহল এই গছবিলাক দেখিবলৈ অদ্ভুত যেন লাগে আৰু আপোনালোকে যদি ইয়াৰ ফালে চাই থাকে তেনেহ'লে চাই থাকিবই মন যাব। এই গছবিলাকৰ ঠাল ঠেঙুলি কম আৰু এই ঠাল ঠেঙুলিবিলাক গছৰ একেবাৰে ওপৰৰ অংশতহে দেখা যায় আৰু এই গছবিলাকৰ পাত বছৰৰ 6 মাহ লাগি থাকে আৰু বাকী 6 মাহ পাত নাথাকে। বিশেষজ্ঞৰ মতে এই গছবিলাক 1200 বছৰ পুৰণা বুলি ধাৰণা কৰা হৈছে আৰু এই গছবিলাকে 1,70,000 লিটাৰ পানী জমা কৰি ৰাখিব পাৰে। নাম্বাৰ 2 মেজিকেল বায়ান ট্ৰি অন্ধ্ৰপ্ৰদেশ। এই চমৎকাৰী গছডাল অন্ধ্ৰপ্ৰদেশৰ নালগান্দা জিলাত অৱস্থিত আৰু এই গছডালত জংঘলী জীৱ জন্তুৰ বহুতো আকৃতি পোৱা যায়। সাপ, বিচ্ছু, চৰাই, অজগৰ, বাঘ, সিংহ আদি বহুতো আকৃতি এই গছডালত আছে। কিছুমানে কয় যে এই গছডালত এই জীৱ জন্তুৰ চিত্ৰবিলাক কোনোবা শিল্পীয়ে আকৃতি দিছে আৰু কিছুমানে কয় যে এই গছডাল এক অদ্ভুত প্ৰজাতিৰ গছ আৰু এই গছডাল পৃথিৱীৰ একমাত্ৰ গছ যি নেকি অন্ধ্ৰপ্ৰদেশত আছে। নম্বৰ 3 ক্ৰকেট চিৰ ট্ৰি পোলেণ্ড। পোলেণ্ডৰ ক্ৰকেট জংঘলত এনেকুৱা 400 গছ পোৱা যায় যি নেকি অদ্ভুত আকৃতিৰ বাবে গোটেই পৃথিৱীত জনা যায়। এই গছবিলাক 1930 চনতেই ৰোৱা হৈছিল আৰু এই আকৃতিবিলাক মানুহেই দিয়া বুলি ধাৰণা কৰা হৈছে আৰু কি কাৰণে এনেকুৱা আকৃতি দিয়া হৈছিল তাৰ বিষয়ে কোনেও নাজানে আৰু এই জংঘলত থকা গছবিলাক পৃথিৱীৰ বিচিত্ৰময় গছবিলাকৰ ভিতৰত ধৰা হয়। নাম্বাৰ 4 ব্ৰাজিল নাট ট্ৰি। ব্ৰাজিলত থকা এই গছবিলাক পৃথিৱীৰ ভিতৰতেই ডাঙৰ গছ বুলি জনা যায় আৰু এই গছবিলাকত কিছুমান বাদামৰ দৰে ফল লাগে কিন্তু ইয়াৰ আকৃতি নাৰিকলৰ দৰে ডাঙৰ, সেয়েহে ইয়াকো এক বিচিত্ৰময় গছ বুলি পৃথিৱীৰ ভিতৰতেই জনা যায়। নাম্বাৰ 5 ড্ৰেগন ট্ৰি আফ্ৰিকা। আফ্ৰিকাৰ উত্তৰ পশ্চিম ফালে অৱস্থিত কেনেৰী আইলেণ্ডত এই গছবিধক ড্ৰেগন ট্ৰি নামে জনা যায় কিয়নো যেতিয়া এই গছ কটা হয় তেতিয়া এই গছবিধৰ পৰা তেজৰ দৰে ৰঙা কিছুমান ৰস ওলায়। এই গছবিলাকৰ ওপৰৰ ভাগ ছটাৰ দৰে আৱৰি থাকে। এই গছবিলাক চাবলৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা বহুতো মানুহ আহে। নাম্বাৰ 6 চিল্ক কটন ট্ৰিজ কম্বোডিয়া। কম্বোডিয়াৰ অংকুৰৱাটত অৱস্থিত এই গছবিলাক চাবলৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা বহুতো মানুহ আহে। কম্বোডিয়াত থকা এই অংকুৰৱাট মন্দিৰটো পৃথিৱীৰ ভিতৰতেই ডাঙৰ বিষ্ণু মন্দিৰ হিচাপে জনা যায় আৰু এই মন্দিৰটোতেই এই বিচিত্ৰময় প্ৰজাতিৰ গছবিলাকে আৱৰি আছে আৰু এই গছবিলাকে মন্দিৰটোৰ সকলো ফালে ওপৰৰ পৰা তললৈ আৰু তলৰ পৰা ওপৰলৈ আগুৰি আছে। সেয়েহে এই গছবিলাকক বিচিত্ৰময় গছ হিচাপে ঘোষণা কৰা হৈছে। নাম্বাৰ 7 চাপেল ট্ৰি অফ ফ্ৰান্স। ফ্ৰান্সত থকা এই গছবিধ এক অদ্ভুত আকৃতিৰ গছ। কোৱা হয় যে এই গছবিধ 1000 বছৰতকৈও পুৰণা। 50 ফুট ওখ এই গছবিধৰ বিষয়ে কোৱা হয় যে এই গছ 13 শতিকাতেই ৰোৱা হৈছিল আৰু গছবিধৰ ওপৰলৈ যাবলৈ চিৰি লগোৱা আছে আৰু গছডালৰ ওপৰত 2টা ৰুম আছে, সেয়েহে গছডালক পূজা পাতলো কৰা হয়। নাম্বাৰ 8 এক্সেল আৰ্লেছন চাৰ্কাছ ট্ৰি। এই গছডাল প্ৰকৃতিৰ নহয় যদিও এজন মানুহে আকাৰ দিছে আৰু সেই মানুহজনৰ নাম হৈছে এক্সেল আৰ্লেছন চাৰ্কাছ, সেয়েহে গছডালৰ নামো একেই ৰখা হৈছে। তেওঁ এই গছডাল কাটি বিভিন্ন ধৰণৰ আকাৰ দিছিল। আজিও এই গছডালক বিচিত্ৰময় গছ হিচাপে ঘোষণা কৰা হৈছে। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি ক'ব আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব আৰু এতিয়ালৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈকে বাই বাই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।